নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, ভূপেন হাজৰিকা ৱাজ দ্য এডিটৰ অফ ফাৰ্ষ্ট মিনি আছামিজ মেগাজিন কল্ড। ভূপেন হাজৰিকা সম্পাদনা কৰা প্ৰথম মিনি অসমীয়া আলোচনীৰ নাম কি? আনচাৰ অপশ্যন বি বিন্দু। কুৱেশ্যন 2, ইন হুইচ এৰিয়া কুষাণ গান ইজ পপুলাৰ? কোন অঞ্চলত কুষাণ গান জনপ্ৰিয়? আনচাৰ অপশ্যন ডি গোৱালপাৰা জিলাত কুষাণ গান জনপ্ৰিয়। কুৱেশ্যন 3, হোলী ইজ দ্য প্ৰাইম ফেষ্টিভেল চেলিব্ৰেটেড ইন হুইচ সত্ৰ? হোলী কোন সত্ৰত পালন কৰা প্ৰধান উৎসৱ? আনচাৰ অপশ্যন ডি বৰপেটা সত্ৰ। কুৱেশ্যন 4, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য যোৰহাট সাৰ্বজনিক সভা? যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? আনচাৰ যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক আছিল অপশ্যন বি জগন্নাথ বৰুৱা। কুৱেশ্যন 5, হুইচ ইজ দ্য লাৰ্জেষ্ট ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া বাই পপুলেশ্যন? কোনখন ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চল জনসংখ্যাৰ হিচাপত সৰ্ববৃহৎ? আনচাৰ অপশ্যন বি দিল্লী। কুৱেশ্যন 6, বুয়েনাছ আয়াৰ্ছ ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি? বুয়েনাছ আয়াৰ্ছ কোনখন দেশৰ ৰাজধানী? আনচাৰ বুয়েনাছ আয়াৰ্ছ আৰ্জেণ্টিনাৰ ৰাজধানী। কুৱেশ্যন 7, চাৰ্গাছো চি ইজ ফাউণ্ড ইন হুইচ অ'চেন? চাৰ্গাছো সাগৰ কোনটো মহাসাগৰত পোৱা যায়? আনচাৰ অপশ্যন চি আটলাণ্টিক অ'চেন। কুৱেশ্যন 8, সুৰজকুণ্ড ক্ৰাফ্টছ মেলা ইজ চেলিব্ৰেটেড ইন দ্য মান্থ অফ? সুৰজকুণ্ড শিল্প মেলা কোন মাহত উদযাপন কৰা হয়? আনচাৰ অপশ্যন বি ফেব্ৰুৱাৰী মাহত উদযাপন কৰা হয়। কুৱেশ্যন 9, ইন হুইচ চিটি ইজ দ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়াম লোকেটেড? ভাৰতীয় পেট্ৰলিয়াম প্ৰতিষ্ঠান IIP কোনখন চহৰত অৱস্থিত? আনচাৰ অপশ্যন এ দেহৰাদুনত অৱস্থিত। কুৱেশ্যন 10, UIDAI ষ্টেণ্ডছ ফৰ? UIDAI অৰ্থ হ'ল? আনচাৰ অপশ্যন চি ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া। কুৱেশ্যন 11, হুৱেৰ ইজ ষ্টেচু অফ লিবাৰ্টি লোকেটেড? ষ্টেচু অফ লিবাৰ্টি ক'ত অৱস্থিত? আনচাৰ ষ্টেচু অফ লিবাৰ্টি অপশ্যন চি নিউয়ৰ্কত অৱস্থিত। কুৱেশ্যন 12, আলমট্ৰি ডাম ইজ চিটুৱেটেড অন হুইচ ৰিভাৰ? আলমট্টি বান্ধ কোনখন নদীত অৱস্থিত? আনচাৰ আলমট্টি বান্ধ কৃষ্ণা নদীত অৱস্থিত। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, হুইচ বেংক হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ ব্ৰাঞ্চেছ ইন ইণ্ডিয়া? ভাৰতৰ ভিতৰত কোনটো বেংকৰ সৰ্বাধিক শাখা আছে? অপশ্যন এ চেণ্ট্ৰেল বেংক, অপশ্যন বি ICICI, অপশ্যন চি HDFC আৰু অপশ্যন ডি SBI। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।